Chitini phai hini mate pinapen Assam State adang pialong akimia sopia tengpensi saya mo ding ponpo. Bangso puthak pini Assam Sarkar tumpen akimia sopi pangdak pontanglo. Akimia sopia long ko pipiaron lokido pinapen ko pipilo kang puponji bangso puthak nang lituma thengno waniglo. Karbiang long life kela arara tumaphan isi birta kemi. Bangso birta kemi ke lapuhenlo. Assam Sarkar hinpen akimia sopi ka pangdak pon. Akimia sopia long kopi ko sonaron si Assam Sarkar hinpen kapachik ponlo nang lichinik tha. Bangso esopia long pinap ki ongdungason kang pupa duponpo. Pinap penarni kang sampor pioneer cap an hitikulat kang pulong japan hukum ke thopon. Ajo porpaiser capen puthora da porpai pho an curfew ka pangdak pon. Non bangso esopia long ke ongdung kang puasai dengpon. Bangso putak pini Assam okpran kelang minister Keshav Mahanta hinpen phirang ke mailong pangdak pon. এবাৰ যথেষ্ট শিথিলতা অনা হৈছে যিখন নতুন এছঅপি মানক সঞ্চালন প্ৰক্ৰিয়া আজি আপোনালোকৰ জৰিয়তে মই অৱগত কৰিব বিচাৰিছো আৰু এইখন আজি 11 বজাৰ পৰাই কাৰ্যকৰী হ'ব আমাৰ কাৰফিউ ইয়াৰ আগতে 7 বজাৰ পৰা আছিল 7 বজাৰ পৰা থকা কাৰফিউ আমি 9 বজালৈ লৈ গৈছো নিখা 9 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ 8 ঘণ্টাৰ কাৰণে কাৰফিউ থাকিব আৰু নিখা 8 বজালৈকে দোকান বজাৰ সকলোখিনি খোলা থাকিব Pinapen inter district chalenga hukum thoponlo private sector lapen gov sector basitame phan pharoisi anthapon longlo bonda lapen akile mate inut baga phanta karja bahine bangki thapon long lelo Jongsi inut bak karjap ke thapon dukok pulote gari license lapen driver license kang thana sai dengponpo. যাতায়াত প্রাইভেট সেক্টর বা পাবলিক সেক্টর দুইটা খণ্ডতে সকলো যান-বাহন আমি মুকলি কৰি দিবলৈ বিচাৰিছো আৰু ইয়াত 100% মানে 100% আসনত যাত্ৰী থাকিব পাৰিব তেওঁলোকে মাস্ক পৰিধান কৰিব লাগিব আৰু এই মাস্ক পৰিধান কৰি এই যাত্ৰী অহা যোৱা কৰিব লাগিব কিন্তু এজনো থিয় হৈ যোৱা যাত্ৰী তাত অতিৰিক্তভাৱে উঠিবলৈ দিয়া নহব আৰু সেইখিনি প্ৰত্যেক যাৰ যাৰ দায়িত্ব আছে পৰিবহণ বিভাগকে ধৰি তেওঁলোকে ইয়াত পৰীক্ষা কৰিব আৰু পৰীক্ষা কৰি কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিব যদি অতিৰিক্তভাৱে থিয় হৈ কোনো যাত্ৰী আনে এতিয়া হলে গাড়ীৰ লাইসেন্স আৰু ড্ৰাইভাৰৰ লাইসেন্স আটাইখিনিৰ ওপৰতে আমি যাৱতীয় ব্যৱস্থা Bangso esopia long pangri pangton pendanglok dhoroma mailong bangpho kep an chingrum longlo Mondir church long bangpli kep an chingrum pon longlo Bonta covid prim ke entang atum nangpo জন গতে এই গুটেই কথাখিনি আমি 10 জনৰ পৰা 50 জনলৈ লৈ গৈছো এতিয়া আমাৰ যিখিনি ধৰ্মীয় অনুষ্ঠান মানে এতিয়া আমাৰ ইয়াৰ আগতে কৈছিলো যে ভাদ মাহ আমাৰ নামঘৰত আইসকলৰ গোপিনীসকলৰ নাম হৈ আছে এইখিনিও আমি নিয়মৰ মাজত কৰিবলৈ অনুৰোধ কৰিছো কিন্তু আমাৰ কিছু বিশেষ ধৰ্মীয় অনুষ্ঠান আছে যেনেকৈ কামাখ্যা মন্দিৰ শিৱসাগৰৰ শিৱদৌল আজান পীৰৰ দৰগাহ হাজোৰ পোৱামক্কা এনেকুৱা যিখিনি আইকনিক প্লেস এইখিনিত আমি 40 মানে প্ৰতি ঘণ্টাত সৰ্বাধিক 40 গৰাকী লোকৰ অনুমতি আমি দিয়া হৈছে আৰু ইয়াত এই ক্ষেত্ৰত যাতে আমাৰ ধৰ্মীয় স্থান দৰ্শনৰ ক্ষেত্ৰত ঘণ্টাত 20 গৰাকী লোকৰ বাবে আমি যাতে সেইমতে প্ৰতি ঘণ্টাত 20 গৰাকী নহয় 40 গৰাকী Akimia sopia long ke jong pona tenge auto rickshaw taxi do anta kangniang hoilong ke thaponang ja tengpen thapon long Kibang ji chitini phai trogar ni pen schooling pu ponpo School kangpu nithoma prang ke do an lokacharyaw somar lapen thanbang kalidera tum do anta nithomang bong vaccine endun etnangpo এপালিও নলোৱাকে ক্লাস কৰিবলৈ আহিছে বা এই গুটেই প্ৰক্ৰিয়াটোত সহযোগ কৰিবলৈ আহিছে তেখেতক 3 দিনৰ ভিতৰত ভ্যাকচিন দিয়ে
তাত ক্লাছত উপস্থিত হ'বলৈ অনুমতি দিব। আমি 3টা দিন প্ৰিপেৰেশ্যনত লৈছোঁ। এইখিনি শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে 3টা দিনত প্ৰস্তুত কৰিব, অহা কাইলৈ বৃহস্পতিবাৰ, শুকুৰবাৰ আৰু শনিবাৰত। 3টা দিনৰ প্ৰস্তুতি কৰি সোমবাৰৰ পৰা সম্পূৰ্ণৰূপে ক্লাছ কৰিব। এটা ক্লাছত 30 জনৰ ওপৰ হ'ব নোৱাৰিব। ছেকশ্যন তেখেতসকলে বঢ়াই দিব। ছেকশ্যন বঢ়োৱাত কোনো অসুবিধা নাই, যিহেতু এটা স্নাতকোত্তৰ বা সমপৰ্যায়, স্নাতক বা সমপৰ্যায়, হায়াৰ ছেকেণ্ডেৰী চূড়ান্ত বৰ্ষ বা সমপৰ্যায়ৰ অন্যান্য টেকনিকেল বা অন্যান্য যিখিনি শিক্ষানুষ্ঠান আছে, এইখিনি সকলো আমি চূড়ান্ত বৰ্ষটো কেৱল মুকলি কৰিবলৈ বিচাৰিছোঁ। এতিয়া চূড়ান্ত বৰ্ষটো মুকলি কৰিবলৈ যাওঁতে তাত কিছু প্ৰস্তুতিৰ প্ৰয়োজন আছে। আমি আজিৰ পৰাই এই সময়ৰ পৰাই শিক্ষা সেই অনুষ্ঠানসমূহৰ মুৰব্বীসকলক জনাবলৈ বিচাৰিছোঁ যে তেখেতসকলৰ তাত থকা অধ্যাপক, অধ্যাপিকা, শিক্ষক, শিক্ষয়িত্ৰী, নন টিচিং ষ্টাফ, গোটেই এমপ্লয়ী আৰু যিসকলে পাঠ গ্ৰহণ কৰিব ছাত্ৰ-ছাত্ৰী, তেওঁলোকৰ Isia classroom along bang thom kep ansi dolong chot jipusi pidi pherang kia mailong Minister Keshav Mahanto pen pangdak pon. News report Karbiano Live.